ডক্টৰ বি আৰ আম্বেদকাৰ এলাইড হেল্থ ইনষ্টিটিউটৰ মই চেয়াৰমেন হয়। মই অল বি টি টিৰ চেয়াৰমেন। এইটো হ'ল ডক্টৰ বি আৰ আম্বেদকাৰ মেমৰিয়েল হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰ। এইটো হ'ল গভৰ্ণমেণ্ট আণ্ডাৰটেকিং হয়। ইয়াৰ অল ইণ্ডিয়াৰ প্ৰেচিডেণ্টটো হ'ল ডক্টৰ অল ইণ্ডিয়াৰ এইটো ৰামদাস আথৱালে। এইটো ছ'চিয়েল জাষ্টিছ এম্পাৱাৰমেণ্টৰ এখেতে মিনিষ্টাৰ হয়। এখেতে অল ইণ্ডিয়াৰ ডক্টৰ বি আৰ আম্বেদকাৰ মেমৰিয়েল হস্পিটেলৰ এখেতে প্ৰেচিডেণ্ট হয়। আৰু মই অল বি টি এডিৰ মই ইয়াৰ প্ৰেচিডেণ্ট। এইটো এনেকৈ দিয়া হ'ল আমাৰ এই মেডিকেলখনটো, য'ত ডক্টৰ বি আৰ আম্বেদকাৰ কি আছিলে দলিতৰ কাৰণে এইটো আমি গৰীব মানুহটো, আমি গৰীব ঘৰৰ ল'ৰা ছোৱালী আমি কেনেকৈ আমি টেকনিকেল লাইনত শিক্ষা দি পেলাই আমি কেনেকৈ আমি লাইনত নাৰ্ছিং দিব পাৰোঁ, নাৰ্ছিং কোৰ্চ দিব পাৰোঁ, লেবৰেটৰী এক্সৰে আমি যিখিনি কোৰ্চ লৈছোঁ ফিজিঅ'থেৰাপিও আছে। আমাৰ এনএমটো আছিলে, কিন্তু এনএমৰটো অলপ প্ৰব্লেমৰ কাৰণে আমি এইটো থৈ দিছোঁ। এই কাৰণে আমি যিখিনি কোৰ্চ দি আছোঁ এইটোৰ কাৰণে আমি গৰীবৰ কাৰণে যিখিনি আমি এডমিশ্যনত আমি ল' লেভেলত আমি এডমিশ্যন দিয়া যায়, দলিত শ্ৰেণীৰ কাৰণে আমি 10,000কৈ আমি এডমিশ্যন দিছিলোঁ। এই কাৰণে আমি এই নতুন বৰ্ষত 2025ত আমি 15,000কৈ এডমিশ্যনটো কৰিম বুলি ভাবিছোঁ। আমি কথা পাতিছোঁ। এতিয়া ছিষ্টেমতে আমি অফিচিয়েল প্ৰচেছত চলি আছে। কিন্তু মান্থলি ডিউজটো আমি এনে এবাৰ আগতে 1,000কৈ আছিলে, কিন্তু আমি এবাৰ 1,500 বা 2,000 এনেকৈ আমি কৰিম বুলি ভাবিছোঁ। গভৰ্ণমেণ্ট আণ্ডাৰটেকিং হয়। ডক্টৰ বি আৰ আম্বেদকাৰ হেল্থ ইনষ্টিটিউট হয়। এইটো হয় আমাৰ গভৰ্ণমেণ্ট বৰ্তমান কমপ্লিটলি হোৱা নাই, হ'বলৈ গৈ আছে। যিহেতু এইটো গভৰ্ণমেণ্ট আণ্ডাৰটেকিং, যেতিয়া গভৰ্ণমেণ্টলৈ হ'বলৈ গৈ আছে, এইটো হ'ব কি আমাৰ ডক্টৰ বি আৰ আম্বেদকাৰ মেমৰিয়েল হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰ হ'ব। এইটো আমাৰ যে বি আৰ আম্বেদকাৰৰ নামত আমাৰ ৰিচাৰ্চ চেণ্টাৰৰ নামত 20 বিঘা আমাৰ মাটি এলটমেণ্ট হৈ গ'ল। এতিয়া গভৰ্ণমেণ্ট প্ৰচেছ এতিয়া ৰানিং প্ৰচেছ চলি আছে। কেইদিনমান পাছত আমাৰ গভৰ্ণমেণ্টৰ পৰা আমি কিছু অনুদানটো পাম। এতিয়া বৰ্তমান আমি গভৰ্ণমেণ্টবোৰ কমপ্লিটলি নোহোৱাৰ কাৰণে আমি এইটো BSSৰ পৰা আমি চাৰ্টিফিকেটটো দি আছে, এফিলিয়েশ্যন লৈ পেলাই। আজি 100+ এইটো দিয়া যায়। এইটো লেবৰেটৰী আৰু জেনেৰেল হেল্থ কেয়াৰ মেটাৰনিটি এছিষ্টেণ্টটো দিয়া হ'ল। আজি নাৰ্ছিং নতুনকৈ এডমিশ্যনটো হ'ব। এইটো বৰ্তমান এতিয়া মাৰ্চৰ পৰা এডমিশ্যনটো হ'ব। এটা নতুন এই ছেশ্যনটো যিহেতু এতিয়া হায়াৰ ছেকেণ্ডাৰী কমপ্লিট কৰাৰ পাছত বা ডিগ্ৰী কমপ্লিট কৰাৰ পাছত এইটো এডমিশ্যনটো কৰা যায়তো। ষ্টুডেণ্ট কিবা কেপাচিটি আছে নেকি? ষ্টুডেণ্টটো কেপাচিটিটো এনেই 16টো এনেই লোৱা যায়, 60 লেবৰেটৰী 60 জন আৰু জেনেৰেল হেল্থ কেয়াৰ মেটাৰনিটি এছিষ্টেণ্টত 60 জন। ইয়াৰ এডমিশ্যন ফিজ কিবা এনেকৈ ষ্ট্ৰাকচাৰ? এডমিশ্যনটো আমাৰ খুব কম কেইবাতে আমি এডমিশ্যনটো কৰা যায়। যিহেতু এডমিশ্যনটো আমি যোৱা বছৰটো আমি 10,000কৈ লৈছিলোঁ, এতিয়া আমি এনেই 15,000কৈ আমি লোৱা যাব আৰু কি। এইটো 2016 পৰা এইটো ষ্টাব্লিছ হৈছে। এতিয়া বৰ্তমান 2025ত ৰানিং হ'ল। এতিয়াতো বৰ্তমান আমাৰ আগৰ যিখিনি 2016 পৰা আমাৰ ফাৰ্ষ্ট বেষ্টৰ ষ্টুডেণ্ট আৰু ছেকেণ্ড বেষ্ট ষ্টুডেণ্ট এইগিলাটো অলৰেডি এতিয়া কৰি আছে। মছলপুৰ চিভিলতো কৰি আছে এক্সৰে 2জন, এইপিনে ভাৰত ৰামচাৰী আৰু ৰচনা বসুমতাৰী, নীলোৎপল কলিতা তাহাঁতো আমাৰ মছলপুৰ কিবাতে চিভিলতে কৰি আছে। এইগিলা এই পেৰামেডিকেল কিবাত গৈছে, নাৰ্ছিঙত গৈছে, আছাম পুলিচত এনেকৈ যোৱা হৈছে। আৰু বাকী আৰু নাৰ্ছিং হোমকেইটাতো বহুত নাৰ্ছিং হোমতো কাম কৰি আছে। আৰু বাকীখিনিতো আৰু থাকিলে কিবাত যিহেতু পুলিচত নাৰ্ছিং পোষ্টত তাহোন কাম কৰি আছে। হয়, এইটো হয়, আমি ভাবামতে কৰি আছোঁ আৰু সেইটো হৈ আছোঁ। হয়।